हम हैं वो रोशनी जो बनाए आपका भविष्य और उज्जवल। हम हैं ONGC। Which planet is known as the blue planet? Our solar system of planet আছে কেটা আছে আমার বডি পার্ট আছে নহয় আমার এর পাইবই চকু ঠিক আছে 3 নম্বৰ প্ৰশ্ন এই চৰাইটোৰ নাম কি এইটো হল পৃথিৱীৰ সকলোতকৈ ওজন থকা চৰাই গধুৰ মানুহৰ ওজন থাকে নহয় পুৰস্কাৰ দিব লাগিব নহয় ছটা গ্ৰুপক পুৰস্কাৰ দিব লাগিব সেইকাৰণে দুই এটা টান প্ৰশ্ন থাকিব নহলে 15টা যদি সকলোৱে উত্তৰ দিয়ে পুৰস্কাৰ দিয়া দিগদাৰ হৈ যাব ইয়াত যে দেখা পাই আছা এইখন এখন पेंटिंग जाना ना इसका आंसर जो आपको लगता है वही पे टिक लगा दीजिए ठीक है कौन सा लगता है सिंपल वन और एकदम सहज प्रश्न व्हिच इज द हाईएस्ट माउंटेन इन इंडिया भारतर সকল he is a scientist Indian scientist he was the first to win Nobel Prize অসমত কিমানখন জিলা আছে হাউ মেনি ডিস্ট্ৰিক্টস আৰ ইন আসাম কিমান আছে বিশাখাৰ বস্তুটো কি হয় which monument অপচন কেনে দিছো name of this monument is ছবি যেটো দেখা পাই আছা এইটো নাম কি ऑप्शन में कोई नहीं इसका नाम क्या है ठीक है यार एक जियोमेट्रिकल शेप देखवा होइसे व्हिच जियोमेट्रिकल शेप इज दिस থাকে না ত্রিভুজ এটা খেলৰ প্ৰশ্ন হ'ব সকলোৱে খেল ভাল পায় ক্ৰিকেট কিমানে ভাল পায় সকলোৱে ক্ৰিকেট ভাল পায় এইটো অপচনটো ক্ৰিকেট নাই নহয় এতিয়া দিগদাৰ হৈ গ'ল ঠিক আছে প্ৰশ্নটো কৰি লওঁ খেলৰ প্ৰশ্ন ইন হুইচ স্পৰ্ট a checkered flag is waved to indicate the winner এটা খেল আছে এই মানুহজনক দেখা পাইছা কিছুদিন আগতে বহুত বাতৰিত আহি আছিল this is the caricature of a very famous Indian personality who is known for his philanthropic works এই মানুহজনে মানে বহুত সমাজ সেৱাৰ কাম কৰে এই মানুহজন কিছুদিন আগত বহুত নিউজত টিভি বাতৰিত সবতে আহি আছিল Next slide please. Arthur. Is it JRD Tata? Option 2 B. Noel Tata. Option C. Jamshedji Tata. Option D. Ratan Tata. নাম তো শুনি আছিলা কিমান আগতে কুঞ্জন টাটা এই মানুহজনক দেখা পাইছে নাই Who is this very famous player? মই আৰু কোন ইজি কৰি দিম टेनिस प्लेयर कार नाम जाना तुम्हारे हाँ सानिया मिर्जा तो নহয় सानिया मिर्जा নহয় बेलेग कोनबा हबो ठीक আছে ऑप्शन केटा চাই লও हु इज ही नेक्स्ट विराट कोहली राहुल गांधी राफेल नादाल और अरिजीत सिंह এই ফুলটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দিস ফ্লাৱাৰ এই ফুলটোৰ নাম কি অপচন লাষ্ট কোৱেশ্চন নম্বৰ 15 পাঠক ভিডিওটো ক্লিক কৰি দিয়া প্লে কৰি দিয়া আমি এটা ভিডিও